প্ৰত্যাহ্বান জনাইছো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া। নমস্কাৰ, স্বাগতম জনাইছোঁ এটা বিশেষ ভিডিঅ'লৈ। 10 জুলাই তাৰিখে চৰকাৰী বঞ্চনা তথা ন্যায্য প্ৰাপ্তিৰ দাবীত অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ প্ৰতিবাদত উত্তাল হল চচলৰ ধৰ্ণাস্থলী। মাননীৰ সলনি মজুৰি প্ৰদানৰ দাবী তুলিলে তেওঁলোকে। চৰকাৰৰ ঘোষণা অনুসৰি 2017 চনৰ জানুৱাৰীৰ পৰা অৱসৰী কৰ্মী আৰু সহায়িকাক এককালীন সাহায্য প্ৰদান কৰা, শ্ৰম আইন অনুসৰি মাননীৰ সলনি মজুৰি প্ৰদান কৰা, চৰকাৰী কৰ্মচাৰীৰ স্বীকৃতি প্ৰদান কৰা, পেঞ্চন দিয়াৰ ব্যৱস্থা প্ৰদান কৰা আদিকে ধৰি বিভিন্ন দাবীৰ সমৰ্থনত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে 2 শতাধিক অংগনবাড়ী কৰ্মী আৰু সহায়িকাই। অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই চচলত ৰূপায়ণ কৰা 3 ঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচীৰ মাজতে প্ৰতিবাদকাৰীসকলে প্ৰতিবাদস্থলীৰ পৰা ৰাজপথলৈ ওলাই অহাৰ চেষ্টা কৰাৰ সময়তে প্ৰতিবাদকাৰীক আৰক্ষীয়ে বেৰিকেড দি বাধা প্ৰদান কৰে। ইয়াকে লৈ প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত বাকবিতণ্ডাৰ সৃষ্টি হয়। বাকবিতণ্ডাৰ মাজতে সন্থাৰ তৰফৰ পৰা তেওঁলোকৰ কেইবাটাও দাবী সম্বলিত এখন স্মাৰক পত্ৰ দিছপুৰ থানাৰ ASP হিমাংশু দাসৰ জৰিয়তে অসমৰ সমাজ কল্যাণ মন্ত্ৰীলৈ প্ৰেৰণ কৰে। অসমৰ আমিও নাগৰিক আৰু অসমৰ নাগৰিক হিচাপে আমি অতি লজ্জিত যে অসমৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে এই দুখীয়া ঘৰৰ মহিলাকেইটাৰ কথা শুনিবলৈও সাহস নকৰে। মই সাহস নকৰে বুলি কৈছোঁ, কিয়? কাৰণ তেওঁলোকৰ এজনো বিষয়া এই ধৰ্ণাস্থলীলৈকে এতিয়ালৈকে পঠাবলৈ তেওঁলোকে সক্ষম হোৱা নাই। 1, 2 যোৱা 2022 চনৰ মাৰ্চৰ পৰা এই একেই দাবীৰ ভিত্তিত বহুবাৰ আবেদন নিবেদন কৰিছে, অনুনয় বিনয় কৰিছে, দিছপুৰত গৈছে, মন্ত্ৰীৰ ওচৰত গৈছে, সঞ্চালকৰ ওচৰত গৈছে। তেওঁলোকে আজিলৈকে ক'ব পৰা নাই যে এওঁলোকে উত্থাপন কৰা দাবীবিলাক যুক্তিসংগত নহয়, অন্যায় দাবী, আৰু এওঁলোকে কৰা আন্দোলনটো অন্যায়। এই দুটা কথা কিন্তু ক'ব পৰা নাই। এবাৰো ক'ব পৰা নাই যে এই দাবীবিলাক আমি মানিব নোৱাৰোঁ, এই কথাও কোৱা নাই। তেনেহ'লে এই দাবীকেইটা সন্দৰ্ভত তেওঁলোকৰ স্থিতি আজিলৈকে অসম চৰকাৰে স্থিতি প্ৰকাশ নকৰে। আমি আজি ইয়াতে আন্দোলন কৰি আছে, এওঁলোকে কিহৰ দাবী? এওঁলোকে 6,000 টকা মাহিলী মাননি পায়, এইটো 10,000 টকা দাবী কৰিছে। তুমি 10,000 টকা দিব পাৰা নৰা, সেইটো কথা ক'ব লাগে। এওঁলোকে কৈছে যে আমি মাননি লৈ পেলাই বহু বছৰ ধৰি কাম কৰিলোঁ, 30 বছৰ 25 বছৰ ধৰি কাম কৰিছোঁ, আমাক এতিয়া মাননি নালাগে, মজুৰি লাগে। ভাৰতবৰ্ষৰ প্ৰচলিত আইন অনুসৰি মজুৰি লাগে, আৰু সেই মজুৰি আইন অনুসৰি আজি এগৰাকী সহায়িকাৰ 18,000 টকা হ'ব লাগে। আপুনি সেই দিব পাৰে নে নোৱাৰে? দিব নোৱাৰিলে কি প্ৰচেছ ল'ব? এই কথাখিনি স্পষ্টভাৱে জনাওক। আপুনি যদি সন্থাৰ নেতৃত্বৰ লগত বহিবলৈ টান পাইছে, কিবা আপোনাৰ চোৱা যোৱা যেন পাইছে, আমি সেই শব্দই ব্যৱহাৰ কৰিছোঁ, বাতৰি কাকততো দিব পাৰে। ডাঙৰ ডাঙৰ বিজ্ঞাপন দি আপোনালোকে বিৰাট প্ৰচাৰ কৰি থাকে, লক্ষ লক্ষ টকাৰ বিজ্ঞাপন দিয়ে। এবাৰ বিজ্ঞাপন দি নকয় কিয় যে অংগনবাড়ী উত্থাপন কৰা দাবীবিলাক অন্যায়, অযুক্তিকৰ, তেওঁলোকে বিপথে পৰিচালিত হৈছে? ক সাহস আছে যদি? তেওঁলোকৰ সেই সাহসৰ মই প্ৰত্যাহ্বান জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, যে তেখেতসকলে এই দাবী মানিব নে নামানে এই কথাটো স্পষ্টভাৱে জনাব লাগে, আৰু দাবী মানি নল'ব নোৱাৰে এতিয়াও জনাব লাগে। অন্যথা এইসকলে কিন্তু এইৰকম বহি নাথাকে, অহা দিনত ইয়াতকৈ জংগী আন্দোলন কৰাৰ কাৰণে আগবাঢ়িব লাগিব। আৰু অসমৰ 1,21,000 অংগনবাড়ী কৰ্মীৰ ভিতৰত অতি কমেও 50,000 অংগনবাড়ী কৰ্মী সহায়িকা খানাপাৰা ফিল্ডত জমা হ'ব, তাৰ পৰাই সমদল কৰিব জনতা ভৱন সন্মুখে। সিদিনাখন আমি চাম আপোনালোকৰ হাতত কিমান সংখ্যক CRP আৰু কিমান আমাৰ সমাজ কল্যাণ বিভাগে আমাৰ পৰা আমি মাত্ৰ মাহেকে 6,500 টকা পাওঁ, তাৰে 4 দিনৰ পইচা আমাৰ 581 টকা কাটিলে। সেই 581 টকা কাটিলে সেই পইচাটো কোন চৰকাৰে ল'ব, কোন অফিচাৰ ল'ব? কিন্তু আমাৰ কামবোৰ বাৰে বাৰে কৰা থাকে। যি আমাৰ মোবাইল দিলে সেই মোবাইলো আমাৰ হেং মাৰে, আৰু কোনো মোবাইলত কাম কৰিব নোৱাৰো। প্ৰতিদিনে আমাৰ 55 টকা কাম কৰিব কয়, কিন্তু আমি 55 টকা কাম কৰিবলৈ হ'লে আমাৰ মোবাইল লাগে, কিন্তু যিটো মোবাইল দিলে সেই মোবাইলটো আমি ঘূৰাই দিবলগীয়া পৰিলে। আমি আজি সেইকাৰণে তিনিচুকীয়া জিলাৰ পৰা গুৱাহাটীত আহি কলাদীপ পালন কৰি আমাৰ যি দাবী আছে সেই দাবী হ'ব কম কৰিবৰ কাৰণে আমি ইয়াত ধৰ্ণা কাৰ্যসূচী দিবলৈ আহিছিলোঁ। কিন্তু আমাক এতিয়া প্ৰশাসন বিষয়াই আমাক ইয়াতে অংগনবাড়ী বিলাকৰ পঢ়া শুনা নাই বুলি ভাবিছে নেকি হেমন্ত চৰকাৰে? আমাৰ আছেতো, আমাৰো MA পাছ আছে, গতিকে তেওঁ অলপ কামবিলাক